কৈ পিংকি, ইহঁতি কেইজনী ইমান দেৰি কৰিছে ন আজি? তাকেই পাই। ঐ চিম্পি, আজি দেৰিয়ে হ'ল ন আমাৰ। বল বল সোনকালে যাওঁ। ইহঁতি কেইজনী আমালৈ ৰৈ আছে চাগে। এইয়া এইকেইজনী ওলাইছেহি। ঐ পিংকি, আমি আহিলো। জোনটিহঁতক ৰাস্তাত পাই আহিছো। নিদিবি দেই ইহঁতক খেলিবলৈ। চিন্তাই নকৰিবি, ল'ৰা মানুহক খেলিবলৈ এনেও নিদিওঁ। ঠিক আছে বৈ খেলো। ৰজাই হুকুম দিছে খেলিম দেই আজি। ভাল হ'ব ন? ঠিক আছে বল ষ্টাৰ্ট কৰি দিওঁ। তহঁতি দুজনী এটা পাৰ্টি, আমি দুজনী এটা পাৰ্টি দেই। ৰজাই হুকুম দিছে আইডিং চাইডিং বাই। কি হুকুম দিছে আইডিং চাইডিং বাই? ছোৱালী এজনী খুজিছে আইডিং চাইডিং বাই। কি নামৰ ছোৱালী আইডিং চাইডিং বাই? পিংকি নামৰ ছোৱালী আইডিং চাইডিং বাই। যোৱা পিংকি যোৱা গৈ, ৰজা ৰাণী হোৱা গৈ, ৰজাই দিয়া অলংকাৰ হাত পাতি লোৱা গৈ। ঐ ছোৱালীহঁত, এইবোৰ খেলেনে? আমাৰ লগত মাৰ্বল খেলিবি, আহি যা। ঐ মন্টু, তই পিংকিক চাবলৈ পাই গলিহি ন? ধেত এজনী, কি যে ক, লাজে লাগিছে মোৰ। যাওঁগে পাই। ইছ, লাজটো চা তাৰ। জানো দেই তোৰ কথা। স্কুলৰ বেঞ্চবোৰত যে লিখ পিংকি প্লাছ মন্টু পি প্লাছ এম বুলি। বাৰু সেইবোৰ বাদ দেহঁত। বিহু যে আহি পালেহি, তহঁতৰ যে একো খবৰেই নাই। আজৈ কলিজা, কিয় নাথাকিব? হুঁচৰি ৰিহাৰ্চেল কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিবিনো? আমিতো স্কুলৰ পৰা আহি ভাত পানী খাই 3টা মানত আজৰি হওঁ। তেতিয়াই আহিম। চবেই পাৰিবিনে? পাৰিম। ৰ মোৰ এটা চৰ্ত আছে। এইবাৰ ধন ভৰালি মই হ'ম, নহ'লে নাহো আকৌ মই। এইবাৰ মোক ৰুমাল ভৰালি দিছ তহঁতি, ঠগিলি মোক। হ'ব তয়েই হবি। আজৈ কলিজা, বিহু এফাকি গায়ে দিওঁ তেন্তে। অসমীয়াই অসমত বিহু মাৰে বহাগত, চ'ত আৰু বহাগত কুলিয়ে মাতে নিজানত, কুলিয়ে মাতে নিজানত জান জুৰি নৈ কিনাৰত। বিহুটি জীয়াই আছে অসমীয়াৰ সমাজত, বিহুটি জীয়াই আছে অসমীয়াৰ সমাজত। বিহু বিহু বিহুটি, বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগৰে বিহুতে ঐ জান আমি কৰো ধেমালি, বহাগৰে বিহুতে ঐ জান আমি কৰো ধেমালি। আজৈ ঠিক আছে তেন্তে ফাইনেল। আমি সোমবাৰৰ পৰা হুঁচৰি ৰিহাৰ্চেল ষ্টাৰ্ট কৰিম আৰু মিটিং এখন দিব লাগিব, কাৰ কি দায়িত্ব পৰে। হেল্ল', পুতলি, কি কৰিছ? ঐ পুতলি, আমাৰ গোটৰ পইচাবোৰ চবেই দিলেনে? মনিকা বাইদেউৰ যে সুত আছিল, সুতটো দিলেনে? ৰ পুতলি, আলহী আহিছে, তোক মই পাছত ফোন কৰি আছো। কুঞ্জলতা আহিলা, বহা। পিংকি ঘৰত নাই? হেই ফুল আণ্টি, মই এইটোৱেই বেয়া পাওঁ জানেনে। মোৰ নাম কুঞ্জলতা নহয়, মোৰ নাম কুঞ্জ, অনলি কুঞ্জ। জমাইছা? হ'ব দিয়া, আজিৰ পৰা কুঞ্জ কম। ফুল আণ্টি, অকল আপোনাক ভাল পাওঁ কাৰণেহে টিউচন কৰিব আহো। পিংকিক অলপ শাসন কৰিব বুজিছে। হয় দিয়া কুঞ্জ, তুমিয়ে যদি তাইক পাৰা আৰু। মই তাইক মাতোগৈ, তুমি বহা। অ'কে ফুল আণ্টি। কিন্তু আণ্টি, পানী এগিলাচ লৈ আহিবচোন। মই মানে ৱাটাৰটো খাই থাকোঁ মাজে মাজে, সেইকাৰণে মানে ফিগাৰটো মেইনটেইন হৈ আছে মোৰ, আৰু লগতে স্কিনটো ধুনীয়া ব্ৰাইট হৈ আছে। আপোনাৰ স্কিনটো কিন্তু বহুত ব্ৰাইট আণ্টি, আপুনি গোটেই ৰেড হৈ থাকে। কি যে কোৱা পাই কুঞ্জ, তোমাৰ খুৰাৰ আৰু কয় পিছে, তুমি বোলেনো কিনো লগোৱা মুখত হয়, ইমান ধুনীয়াজনী হৈ থাকা যে। হয় আকৌ আণ্টি, কিবা বিউটি টিপছ লাগিলে মোক ক'ব। হয় দিয়া, মই ক'ম দেই তোমাক। ৰ'বা কুঞ্জ, তুমি বহা, মই পিংকিক মাতি আহোঁগৈ। তাই চাগে খেলি আছে জোনটিহঁতৰ লগত। ৰ'বা তুমি বহা।